হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা ৰেচিপি দিম বুলি ভাবিছোঁ। চিৰা ভাজা কেনেকৈ মচমচীয়া কৰিব পাৰি এইটো ৰেচিপি দিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অতি সহজতে বনাব পৰা চিৰাৰ এই ৰেচিপিটো কেনেকুৱা লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেৰাহী গৰম হোৱাত মই ইয়াতে ৰিফাইন তেল দি দিছোঁ, আৰু তেলখিনি গৰম হোৱাত মই নৰসিংহৰ পাত দিছোঁ, আৰু মই এইখিনি ভালকৈ মচমচীয়া হোৱালৈকে ভাজি থাকিম। এইখিনি যেতিয়া মচমচীয়া হ'ব সেইখিনি মই এতিয়া উঠাই ল'ম, আৰু ইয়াতে মই পিঁয়াজ দুটামান দি লৈছোঁ। দুটা সৰু সৰু পিঁয়াজ এনেকৈ মিহি মিহিকৈ কাটি ইয়াতে দিছোঁ, আৰু ৰংচঙা হোৱাৰ লগে লগে মই এইখিনি উঠাই ল'ম। পিঁয়াজখিনি ভাজা হোৱাৰ লগে লগে মই ইয়াতে পাপৰ 3খন ভাজি লৈছোঁ, আৰু শুকান জলকীয়া 3টামান ভাজি লৈছোঁ। ইয়াৰে পিছত মই চিৰা কেইটামান লৈছোঁ, আৰু এইখিনি একদম মচমচীয়া কৰি তেলত ভাজি ল'ম। মনত ৰাখিব যাতে চিৰাখিনি ৰঙা পৰি নাযায়, আৰু এইখিনি মোৰ ভাজা হোৱাৰ লগে লগে মই গোটেইখিনি ভাঙি দিছোঁ, যাতে গোটেই চিৰাৰ লগত মিক্স হৈ যায় আৰু খাবলৈ মচমচীয়া হৈ যায়। এনেকুৱাকৈ চিৰা ভাজিলে বহুদিন ধৰি বৈয়ামতো ৰাখিব পৰা যায়, একো বেয়া নহয়। মই ইয়াতে বাদাম দিছোঁ কেইটামান, আৰু ক'লা নিমখ থাকিলে ক'লা নিমখ দিব, নহ'লে নিমখ অলপমান দি দিব। নিমখ বেছি নিদিব, কাৰণ পাপৰত আৰু বাদামত অলৰেডি নিমখ থাকে। এতিয়া মোৰ হৈ গ'ল মচমচীয়া চিৰা ভাজা। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব।